মা, আমাৰ এওঁ এইকেইদিন ঘৰলৈ অহা কিয় দেৰি কৰিছে বাৰু আপুনি গম পায় নি? সেইষাৰ কথা তুমি মোক সুধিব লাগে নে মই তোমাক সুধিব লাগে? নিজৰ মানুহটোকো সেইষাৰ কথা সুধিব নোৱাৰা? কি ঘৈণীয়ে কৈছা তুমি? নহয় মা, মোকচোন এওঁ সুধিলেও নকয়। আপোনাক কেনেবাকৈ কৈছে নেকি বুলিহে সুধিছোঁ। তোমাকে নকয় যদি মোকতো কেনেকৈ ক'বনো? আগতে বাৰু সেই ডিউটিৰ পৰা সোনকালে পাইছিলেহি। আজিকালিহে কিয় দেৰি কৰে ময়ো নাজানো দেই। মই যদি সুধোঁ কিয় দেৰি হৈছে, তেওঁ মোক খংহে কৰে। মই সেইটো কাৰণে একোৱেই নুসুধা হ'লোঁ আজিকালি। ঘৈণীয়ে কয় যদি সেইকণো যদি মানুহটোক বনাব নোৱাৰা, তোমাক আৰু কি ক'ম আৰু? মই বেছিকৈ সুধি থাকিলে কাজিয়াহে হয়। আজি আহিলে ভালকৈ সুধিবা। অকণমান মানুহটোক সোধা পোছা কৰিবা। ক'লে গৈছে কি কথা? মই সোধোৱে মা, নক'লেনো মই এতিয়া কি কৰিমনো? জোৰ কৰিতো কাৰোবাৰ কথা উলিয়াব নোৱাৰি নহয়। অকণমান মৰম চেনেহে কথা সুধিব লাগিব। তুমি যেনেকৈ কথা সোধা মই শুনি থাকোঁ নহয়। তোমালোকৰ কাজিয়া নহয় কাৰ হ'ব আৰু? হ'ব দিয়ক, আমি দুজনীয়ে ভাত খাই লওঁ। তেওঁ আহিলে মই পিছত বাঢ়ি দিম। যোৱা বাৰাগে। সি এনেও ভাত চাত খাই আহিব। আমি তালৈ ৰৈ থাকিলে মানে আমাৰহে পেট পৰিব। ভাত থিয়েকে যোৱা। কি যে হ'ব নহয় মোৰ সংসাৰখন, ভাবি ভয়হে লাগিছে। কেলে যে বিয়া হ'লোঁ নহয় ইমান সোনকালে। আগতে বিয়া পতাবিলাকে কয় নহয় সোনকালে বিয়া নহবি বুলি। ভালেই কৈছিলে চাগে। মইহে কিবা চাগে জল্দি কৰিলোঁ নেকি বিয়া পাতোঁতে। 2 বছৰ হৈছেহে মাত্ৰ বিয়া পতা। এইবোৰ সংসাৰত খেলি মেলি হ'লেই। পাছলৈ যে কেনেকৈ হ'ব কি হ'ব নাজানো আৰু, ভগৱানে কি কৰে। কি হ'ল, হোৱাই নাই নি তুমি? আপুনিচোন আহি পোৱাহিয়ে নাছিলে, মইনো কেনেকৈ শুনো? হ'ব মোৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে নহয়। ভাত দিওঁগৈ বলক, খাই লৈ সোনকালে শুব লাগে। মই খাই আহিছোঁ, নালাগে মোলৈ ভাত বাঢ়িব। ক'ত খালে? এই আজি অফিচত পাৰ্টি এটা আছিলে, পাৰ্টিতে খাই আহিছোঁ। হ'ব দিয়া, শুই থাকা এতিয়া, ইমান ৰাতি হ'ল। এনেকৈ কিন্তু সদায় য'তে ত'তে খাই অহাটো মই ভাল নাপাওঁ আকৌ দেই। ভাতকেইটা ঘৰত একেলগে খাম বুলি ৰৈ ঠাণ্ডা হৈ যায়গৈ। আৰে তোমাকনো কোনে ৰ'ব কৈছে? খাই থাকিলেও হয়, জানাইচোন মোৰ সদায় দেৰি হয় বুলি। আপোনালৈ নৰৈনো কালে ৰমনো? তেনেকুৱা কথা নক'ব দেই। মই প্ৰায়ে তাতে খাই আহোঁ, জানাইচোন। মোলৈনো ৰৈ থাকিব লাগে নেকি? পাৰিলে খাই থাকিবা আৰু, মই এনেও আহিমেই নহয়। মই জনাত আপোনাৰ কাম সোনকালে শেষ হয়। নাজানো আৰু আপুনি ক'ত কি কৰি থাকে, ক'ত সোমাই থাকে, আপুনিহে জানিব একমাত্ৰ। তাৰমানে কি তুমি মোক সন্দেহ কৰিছা নেকি? সন্দেহ কৰা নাই, কিন্তু বাধ্যত পৰিলে কৰিবলগীয়া হ'বও পাৰে, সেইটো কাৰণে কৈছোঁ। এই মাথাটো গৰম কৰি দিয়া দেই তুমি। যি মনলৈ আহে তাকে কৈ থাকা। মই এইডোখৰত নাথাকোঁ, নুশুও তোমাৰ লগত। শুলে মানে মোক গোটেই মাথাটো চাগে ৰাতি চুবাইহে থাকিবা। গুচি গ'লগৈ যে? হয়, নিশ্চয় কিবা এটা হৈ আছে। নহ'লে মোক আগতে এনেকুৱা নকৰিছিলে নহয়। মই অকণমান চকু দিব লাগিব দেই। কি যে কৰোঁ মই একদম ভাবিয়ে পোৱা নাই। এজনীয়ে এইফালে মাকৰ ঘৰলৈ লগ ধৰি আছে, আৰু এফালে এজনীয়ে মোক যাবলৈ নিদিয়ে। কি কৰোঁ বাৰু মই এতিয়া? হেল্ল', অঁ, কি কৰোঁ বাৰু মই এতিয়া? তাই মোক ইমান লগ ধৰি আছে, নগ'লেও তাই মনত দুখ পাব। মই যাওঁগৈ আৰু বুজিছা। আৰে নহয় চোৱা, তুমি কথাটো বুজা নাই। মই তাইক বিয়া পাতিছোঁ যেতিয়া সকলো দায়িত্ব মই ল'বই লাগিব ন। তুমি বেয়া পালেও উপায় নাই আৰু। আজি মই যাওঁ দিয়া, মই তোমাক কাইলৈ লগ কৰিম নহয়। তই সঁচাকৈ কি ল'ৰা বাৰু? তাই ইমান দিনৰ মূৰত মাকৰ ঘৰলৈ যাম বুলি কৈছে। তই কি তাইৰ লগত কি গৈ দিব নোৱাৰ নেকি? এই গৈ দিম বুলি কৈছোঁ নহয়, কিন্তু একেটা কথাকে কৈ থাকানো। অফিচ আছিলে কাৰণেহে নাযাওঁ বুলি কৈছিলোঁ। অফিচকৈ নাথাকিবিচোন। কোনোবা এদিনটো সময় দে ঘৈণীয়েৰক। সদায়তো আহোঁতে দেৰিকৈ আহোৱেই, চুবাই আহোৱেই ক'ৰবাত। আজিৰ দিনটোতো তই ঘৈণীয়েৰৰ লগত যাব নোৱাৰনে? তোমালোক কিন্তু দুইজনীয়ে মাথা চুবাব পাৰা আকৌ দেই। এনেকৈ হ'লে মোক কৈ নাথাকিবা দেই, মই আকৌ নাযাম আকৌ। যাম বুলি কোৱা পাছতো কিবা বকি আছে। হ'ব যা, এতিয়া ঘৈণীয়েক ওলাবলৈ কওঁ। তেজ পাতি বহি আছে তাই। এইবোৰ বৰ কিবা চবকে মনাই থাকিব লাগে দেই। সেয়াই আৰু দেখিছে নহয়, ল'ৰা বোৱাৰী এয়াহে কাণ্ড। সোনকালে বিয়া পাতি দিব দেই ল'ৰাক, এতিয়াই কৈ থৈছোঁ আৰু। চবৰে কাৰণে ইমানখিনি কৰোঁ, তথাপিও মোক বুজি নাপায়। মাহটোত এদিন বন্ধ পায় এওঁ। মাহঁতৰ ঘৰলৈ যাওঁ বুলি ভাবোঁ, তাকো এওঁ যাবলৈ নিবিচাৰে। কি হৈছে নাজানো আৰু দুদিনমানৰ পৰা। সোনকালে অফিচৰ পৰা নহাও হয়, ভাত খাবলৈও একেলগে নাহে। ফোনটো টিপি অকল যি টি চাই থাকে। গোটেইখন বিচাৰি ফুৰিছোঁ, নিজৰ ৰুমত নাথাকি মাৰ ৰুমত আছাহি যে কেলেই? নোযোৱা নেকি মা ঘৰলৈ? নাযাওঁ মই। হ'ব আৰু ব'লা এতিয়া, ইমান এইবোৰ মুখ ফুলোৱা ফুলি কৰি থাকিব নালাগে, সৰু ল'ৰা ছোৱালী গতে। সৰু ছোৱালীৰ দৰে মুখ ফুলাবলগীয়া কামেই কৰিছে আকৌ। ইমান দিন হ'ল মাৰ ঘৰলৈ যোৱা নাই, একেলগে যাওঁ বুলি কৈছোঁ। সেই এদিনেই বন্ধ পায়, সেইদিনটোতো যাবলৈ নিবিচাৰে। আপোনাৰ হৈছে কি মানে? যাবানে নোযোৱা সেইটো কোৱা অ'। মই এইবোৰ কুৱেশ্যন কৰি থাকিলে বেয়া পাওঁ আকৌ দেই।
ক'ত যায় গৈ থাকক। মই একো মা ঘৰলৈ যাবলৈও নাই, কৰিবলৈও নাই। আৰু গ'লেও আপুনি লগত যাব নালাগে, মই অকলে যাম। মই নাহোঁ আৰু তাতে থাকিম মা ঘৰত। আৰু মোক বিচাৰি যোৱাৰো কোনো দৰকাৰ নাই। এইখন ঘৰত যদি তুমি মোক একো গুৰুত্বই নিদিয়া, মই থাকি কি লাভ? থকাতকৈ নথকাই ভাল। মই আজিয়ে যামগৈ। মনটোত দুখ দিবলৈ মন নাযায়, কিন্তু সেইফালেও দুখ দিবলৈ মন নাযায়। কি যে হ'ব নহয় মোৰ, কি পাল্লাখনত পৰিলোঁ। হেল্ল', মই বাৰু এতিয়া কি কৰোঁ বাৰু? এইচোন যাম বুলি ক'লত ওলাবলৈ গ'লেইচোন, ঘৰলৈ একেবাৰে যামকৈ কৈছে। কি হ'ল মা, ইমান যে খঙত আহিছা? নহয় মানে তই এইবোৰ কৰি আছ কি মানে? ঘৈণীয়ে যে যাবলৈ ওলালে, তই সেইবোৰ দেখা নাই? মোবাইলডাল টিপি টিপি যে কথা পাতি ইয়াত ৰখি আছ, যা ৰখাগে। তাই যে গ'লেগৈ মানে কিমান ডাঙৰ কথা হ'ব, গাঁৱত মুখ উলিয়াব নোৱাৰা হ'বি। আৰু তই এইবোৰ কি কৰি আছ? মোবাইলটোৰ পৰা অকণমান আঁতৰ হ'বি দেই। মই কিন্তু আকৌ এবাৰ তোক সকীয়াই দিছোঁ। ইমান গালি শুনি আছোঁ তাইৰ পৰা। গ'লেগেও হয়, গ'লেগেও যাওক। মই একো ৰখাই চখাই থাকিবলৈ নাই দেই। নিজৰ মৰ্জিতহে কৈছেগৈ, মইতো খেদি উলিয়াই দিয়া নাই। বাবা, এয়া কোন হয়? আৰু এইবোৰ কি মানে? মা, তোকনো আৰু কি ক'ম, তই অলপ চলপকৈ জানিছিলিয়ে। জোৰ ছোৱালী, তই থৈ আহগে যা। এইবোৰ হ'লে মোৰ ঘৰত নহ'ব দেই। আপুনি থৈ আহকগৈ বুলি ক'লে মই যামগৈ নেকি? মই কি দোকানৰ মাল নেকি যে থৈ আহিব, থাকি আহিম, লৈ আহিব, গুচি আহিম? আও, মুখখনচোন বৰ চোকা তাই। হ'বচোন দে, এতিয়াৰ পৰা আৰু তোমালোক দুজনীয়ে মিলি থাকিবা আৰু দেই। কাজিয়া চাজিয়া নকৰিবা। উফ ৰাম, এইবোৰ বাদ দিয়াচোন। মোৰ ৰুমটো দেখুৱাবা ব'লা। মই একদম থিয়হি আমনি লাগি গৈছেগৈ। বোৱাৰী ৰুমত হ'লে থাকিব নোৱাৰো আকৌ তহঁতি। য'ত থাক থাক, সেইটো তাইৰ বাদে আৰু বেলেগক মই কাকো দিব নোৱাৰোঁ। আৰু মোৰ এজনীয়ে বোৱাৰী, তাইৰ বাদে আৰু মই বেলেগক বোৱাৰী বুলি মানি ল'ব নোৱাৰোঁ দেই। হ'ব আৰু মা, তইও বহুত অভাৰ এক্টিং কৰি কৰি কথা নকবি। সঁচাকৈ দেই, তোমালোকৰ যে মাজনী একদম গাঁৱলীয়া নিচিনা কথাবোৰ কৈ আছে। মই হ'লে ইয়াত আৰু থাকিব নোৱাৰোঁ দেই। যোৱা যদি মোৰ লগত আহা, নহ'লে থাকা। ক'ত যাবানো, ঘৰত নাথাকিনো? ৰুম ল'ম আকৌ, ৰুমত থাকিমগৈ। ইয়াত নোৱাৰি দেই, তোমালোকৰ মা পা। ভাল লাগিল হ'লে দেই তোমালোকক দেখি। তুমিতো গৈছিলাগে। সেইটোৱেতো তুমি বিচাৰি আছিলা ন? মই যামগৈ, তাৰপিছত তুমি তাইক আনিবা। এইখন ঘৰত তোমাৰ যিমান অধিকাৰ আছে, মোৰো আছে। মই মন গ'লে ওলাই যাব পাৰোঁ, মন গ'লে সোমাবও পাৰোঁ। সেইটো মোৰ কথা। মানে তোমাৰ ঘৈণী যোৱা নাছিলে, তুমি মোক এনেই কৈ আনিলা। তোমাৰ নিচিনা ইমান মিছলীয়া এটাৰ লগত কোন থাকে? মই যাওঁ, তুমি কি কৰা কৰি থাকা দেই। ৰ'বাচোন, শুনা। তোমাৰ লাজ লাগিব লাগিছিলে মই থাকোঁতেই যে তাইক তুমি বিয়া পাতি আনিছা। তোমাৰ লাজ চৰম নাই হা? সেইবোৰ বাদ দিয়া, আৰু আজিকালি তোমাক মোৰ এনেও ভাল নালাগে। আৰু মই যদিও থাকিম, তাইৰ লগতে থাকিম। দেখিছে মা, ই তথাপিও সলনি নহ'ল। বাদ দে, মই আছোঁ নহয়, মই থাকিম তোৰ লগত সদায়। তই কেলৈ চিন্তা কৰিছ ইমান? দেখিছে নহয় ৰাইজ, মোৰ সংসাৰখন কি হৈ গ'ল। ইমান ভাল পাই মেলি বিয়া পাতিছিলোঁ, তথাপিও কিয় এনেকুৱা হ'ল মই নিজে নাজানো। আৰু আজি যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে, তেতিয়াহ'লে পেজটি ফ'ল' কৰি লাইক এটা কৰি কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।